এই মুহূৰ্তত দিব লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিলে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল। তেওঁৰ নেতৃত্বত অনুষ্ঠিত হৈছে এক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ। আজমল মালিকাধীন হাম হাস্পাতালৰ অভিজ্ঞ চিকিৎসকৰ দলে বানত ক্ষতিগ্ৰস্ত শতাধিক লোকক আগবঢ়াইছে বিনামূলীয়া চিকিৎসা সেৱা, স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ। এই শিবিৰত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো বানপীড়িত লোকক সমানে চিকিৎসা সেৱা প্ৰদান কৰিছে চিকিৎসকৰ দলে। বহু স্থানীয় বাসিন্দাই এই উদ্যোগক মানৱতাৰ এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰিছে। বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়া, ভেদাভেদ পাহৰি সহায়ৰ হাত আগবঢ়াই প্ৰকৃত মানৱতাৰ পৰিচয়। এই বাৰ্তাই উজনি অসমৰ এই স্বাস্থ্য শিবিৰৰ জৰিয়তে স্পষ্টভাৱে প্ৰতিফলিত হৈছে। Hello, are you keeping record also? Record রাখিব লাগে। এটা এটা ক্যাম্পত আপনি কিমান মানুহ দেখিছে? কোন বেমাৰীৰ মানুহ দেখিছে? পেশেন্ট হ্যাঁ? ঠিক আছে। আই এম সিটিং দেয়ার। ওকে। রেকর্ড রাখি আছে? Hello, are you keeping record also? Record রাখিব লাগে। এটা এটা ক্যাম্পত আপনি কিমান মানুহ দেখিছে? কোন বেমাৰীৰ মানুহ দেখিছে? পেশেন্ট হ্যাঁ? ঠিক আছে। আই এম সিটিং দেয়ার। ওকে।